চিলিকা চিলিকা তৰা আকাশৰে। কালি হলত গৈ ডক্টৰ বেজবৰুৱাটো চাই দিলে। বহুত বছৰ চোৱা নাই দেই মই অসমীয়া চিনেমা। তাকে বোলে এইখন চাই আহোগৈচোন, প্ৰচাৰ হৈ আছিল ভালকৈ। মজা বনাইছে দেই একদম, বৰ ভাল লাগিল পাই। বৰ ধুনীয়া গান গাইছা দেই ভৱেন। বৰাদা, এই পাচলি বজাৰ কৰিবলৈ আহিলে নেকি? বৰ ডাঙৰ বেগ লৈ আহিছে দেই, বহুত পাচলি নিব যেন পাইছোঁ। এই গান মানে কিনো আৰু, কালি চিনেমা এখন চালোঁ বহুত দিনৰ মূৰত। কালি সেই ডক্টৰ বেজবৰুৱাটো ৰিলিজ হ'ল যে, এই লগত তাৰমানে লগ ধৰিলে বোলে চিনেমাখন চাই আহোঁগৈ ব'ল। মই আকৌ বহুত বছৰ চিনেমা চোৱা নাই, কালি চাই আহিলোগৈ, বৰ ভাল লাগিলে। আপুনিও চাবচোন। চোৱাহে, আমাৰ আৰু এতিয়া সেই হলত গৈ চিনেমা চোৱাৰ বয়স আছেনে? কি যে কয়, সেইখন একেবাৰে পৰিয়ালৰ লগত বহি চাব পৰা চিনেমা, একো বেয়া নাই নহয় তাত। আৰু সেই পুৰণা গান কিছুমান আছে, মানে আগৰ ডক্টৰ বেজবৰুৱা প্ৰথমখনৰ। এতিয়া যেনিবা অকণমান নতুনত্ব আনিছে আৰু গানবোৰলৈ, ভাল লাগিছে একেবাৰে। অ' মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি। অঁ, হয়তো গান মই সেই আমাৰ ঘৰৰ এগৰাকী মুখত শুনি থাকোঁ বাৰু, গুণগুণাই থাকে। হয়তো হানি যুগৰে গান নহয় জানো? অঁ, সেই তেতিয়াৰে, আজিৰ পৰা 54 বছৰমান এই আগৰে গান। এতিয়া আকৌ নতুনকৈ মডিফাই কৰি দিছে আৰু। তাৰপিছতে আমাৰ সেই জুবিন দা আছে, সাৰ্থক জুবিন দা। জুবিন দাই কি মজা এক্টিং কৰিছে নহয়। কৃষ্ণ কৃষ্ণ, কি কোৱা ভৱেন? জুবিন গাৰ্গেও ভাল এক্টিং কৰেনে? মই হ'লে জুবিন গাৰ্গৰ এক্টিং ভাল নেদেখোঁ দেই। আগতে এইবোৰ মন যায়, তুমি মোৰ মাতো মোৰ, এইবোৰ মই চাইছিলোঁ নহয় টিভিত। একদম বেয়া এক্টিং কৰে। ভাল পাওঁ বাৰু জুবিনক, ভাল পাওঁ, ভাল গান গায়। মানে গায়ক হিচাপে সদায় প্ৰিয়। অভিনয় কিন্তু মই ভাল নাপাওঁ দেই। এই তাকেতো বৰদা গম পাইছিলে, কালি মই একেবাৰে জুবিন গাৰ্গৰ অভিনয় দেখি অভিভূত হৈ গ'লোঁ নহয়। আগতে ময়ো চাইছোঁ, এইবোৰ মন যায় নবন্ধু কিবা কিবি, ভাল অভিনয় নকৰেতো। মই যাওঁতে কৈছোঁ, ইহঁতক লগৰকেইটাক কৈছোঁ, ভাবিছোঁ বোলো জুবিন গাৰ্গ থকা চিনেমা চাবি জানো, বহুত বেয়া এক্টিং কৰে, কিবা মানে আৰ্টিফিচিয়েল টাইপৰ লাগে। এতিয়া মই কালি চাইহে গম পাইছোঁ কেনেকুৱা জোৰ এক্টিং কৰিছে। মানে আমি হাঁহিছোঁ, উকিয়াইছোঁ মানে জুবিন দাৰ ডাইলগ শুনি। মজা দিছে মানে, কৈছোঁ নহয়। আপুনি এবাৰ চাই আহক না, তাৰপিছত ক'ব। ডিটেক্টিভ কাহিনী একেবাৰে ৰহস্যময়। আপুনি চাই থাকোঁতে মানে এনেকুৱা লাগিব যেন কেতিয়া ওলাব আচল কাহিনীটো, কেতিয়া ওলাব, একেবাৰে শেষৰ ফালে গম পায় তাৰমানে। বৰ ভাল লাগিলে দেই, একদম ৰঞ্জু হাজৰিকাৰ কিতাপ পঢ়ি থকা নিচিনা লাগিলে। ভাল লাগিল। বহুত দিনৰ মূৰত অসমত ভাল চিনেমা এখন ৰিলিজ হৈছে, মিছ নকৰিব দেই। বাৰু দিয়া, চেষ্টা কৰিম চাবলৈ। সেই নহয়, এইবোৰ গাজৰ কেনেকৈ দিছা? গাজৰ দাদা পোৱা 20 টকা, কেজি 80 হয়গৈ আৰু। হৰি, ইয়াত তুমি কি কৈছা মানে? গাজৰৰ কেজি এতিয়া 80 টকা হৈ আছেনে? এই বৰাদা কি কয় হে, আপুনি ইয়াত কমতে পাইছে ওচৰৰ দোকান কাৰণে। টাউনৰ ফালেতো 25 টকামান হৈ আছে পোৱা, কেজি 100 টকা। একদম ফ্ৰেছ গাজৰ, একেবাৰে চাপৰি ফালৰ পৰা আহিছে, ভাল গাজৰ, হেল্ডি, লৈ যাওক। তেতিয়াহ'লে 5 টকামানৰ গাজৰ দিয়া। 5 টকাত দেখোন দুটা গাজৰো নুঠে। দিয়া আৰু কিবা এটা মিলাই মিলি। বাৰু সেইবোৰ বাদ দিয়া, ৰ'বাচোন। গাজৰ 5 টকা, এইফালে তোমাৰ ওলকবি কেনেকৈ দিছা? ওলকবি কেজি 20 টকা দাদা। মানুহ মাৰিবা দেই, ওলকবি আৰু খাই আমুৱাইছেগৈ, কেজি 20 টকা হৈ আছেনে? আৰু তাতে কি গম পাইছানে, ওলকবিবোৰৰ সেই বাকলিবোৰত যে বহুত ৱেট গুচি যায়। বাকলিবোৰ গুচাই নিব পৰা কিবা উপায় আছে নি বাৰু? হে প্ৰভু, মাৰি নিয়া তুমি মোক। তামোল চালি কি আছে লৈ আহক সোনকালে মনু, মই গৈ থাকোঁগে, বেছি দেৰি বহিব নোৱাৰো। তইনো মোৰ ঘৰত এখন টেকু ৰ'ব নোৱাৰ নে ককাইদেউ? বাহিৰতে বহি লিজে কিবা লেপেট খাই, ভিতৰলৈ নোসোমাৱে মানে। মোৰ ঘৰত ৰ'বলৈতো সময় নাই, এনেই গাঁৱে ঘূৰি ফুৰিবলৈতো ঢেৰ সময়। এনে ভয়ংকৰ মিছা কথা তই ক'ত শুনিলি আই? শুকানত গাঁও ফুৰিবলৈ সময় আছেনে? গৰুৱে, ছাগলীয়ে, দামাই, খৰিয়ে, গোটেইখন ময়ে যোগান ধৰিব লাগে ঘৰত। মই দেখা নাই বুলি ভাবিছ তই, ক'ত ঘূৰি ফুৰ। ইয়ালৈ আহিবলৈতো এনেও সময় নিলে, আহিলেও গোটেই থকা চুটি হেৰুৱাই দিয়ক। ঘৰলৈ যাওঁ। তামোল খা। মনু কি কৰিছ? শুকান এইফালে আহিলি হ'ব পাই। জেংটি বাই, বহি আহ। এইফালে বুলিয়ে ওলাই আহিলো, বোলো যাওঁচোন সেইফালে, গৰুকেইটালে ঘাঁহ কেইডালমান কাটিব পাৰো নেকি। কামতহে ওলাই আহো আৰু মই, এনেই মোৰ আহিবলৈ ক'ত সময়খন আছে। মাজে আহিবলৈ কিয় কাপোৰ নিয়ে ঘৰলে? আমাৰ ঘৰলে আহ বাৰু দেই, মই সেইটো কথা কওঁ আকৌ। আমাৰ এইজনকো বোলো সেই শুকানেহে কেতিয়াবা আমাৰ বৰ ঘৰলে পাক এটা মাৰে। হেৰি নহয়, মনু কথা এটা ক'বলৈ আহিছিলো মই নবহোৱেই। শুকানো আছে, ভালেই হ'ল বাৰু, এতিয়া ভাল লাগিব কথাটো কৈ। ইয়াৰ চবৰ ঘৰলৈকে আহিবলৈ সময় থাকে, চবৰ ঘৰতে ঘণ্টা কথা পাতি থাকিবলৈ সময় থাকে বহি। মোৰ ঘৰলৈ আহিবলৈহে অকণ সময় নাথাকে। হেই, কিনো মিছা কথাবোৰ কৈ থাক, কেতিয়াবা কামত আহিলেহে সোমাও মই। কি কথা কচোন জয়ন্তী বাই? গম পাৱ নাই, আমাৰ সেই পমিলা জীয়েক যে,
এই বয়ফ্ৰেণ্ড নে কি এটা আছে নহয়, আহি থাকে যে সঞ্জীৱ নে কি যে, সেই স্প্লেণ্ডাৰ বাইক এখন লৈ আহে, হয়তো লগত আৰু আজি চিনেমা চাবলৈ গৈছে নহয়। ক'ৰবাত বোলে সেই নতুন অসমীয়া চিনেমা দিছে বোলে আজি, এইখন কি ৰিলিজ হৈছে নে কি বুলি কয় জানো, মোৰ মুখতে নুফুটে। আইও কিখন মোচনত গৈছে নহয় বহি, একেবাৰে তাৰ পিঠিতে শুইয়ে যাব যেন। এনেকুৱা মৰিয়াব লাগে ধৰি এইবোৰ ল'ৰা ছোৱালীক। আমিও 4টাকে ল'ৰা ছোৱালী তুলিলো, আজিলৈকে আমাৰ বিনা অনুমতিত ইফাল সিফাল হৈ নেপালে। মাক বাপেকে পঠিয়াইছে কাৰণে গৈছে আৰু ঘৰত নিদিলেনো কেনেকৈ যাব। ছোৱালী তাত দুখ নাই, আৰু ল'ৰা ঘৰলৈ আহিয়ে থাকে যেতিয়া, বিয়া এনেও হ'বই, পঠিয়াইছে আৰু সেইকাৰণে। আমি আৰু আহি বুঢ়ী হলোহি, আজিলৈকে সেই হলত চিনেমা এখন চাই নাপালো। এতিয়া ল'ৰা ছোৱালীবোৰ এনে উৎপাত, তাত গৈ চিনেমাখন চালেহে হয়। কি যে আৰু দেই, মই যে আমাজনীক কৈ দিছো বোলো এনেকুৱা কিবা কৰিবি, ক'ৰবালৈ ওলাবি ল'ৰা লগত ঠেং ভাঙি দিম। মাক বাপেকৰ গাত হ'লে সম্পূৰ্ণ দুখ আছে দেই, কৈ দিলো মই কথাটো। মই প্ৰমিলাক কম পালে বোলো ছোৱালী অকণ চম্ভালিবি, নহ'লে কোনদিনা পলাব ঠিক নাই। আমাৰ সৰুজনী গ'ল বাৰু পলাই, সেইবোৰ আমাৰ গাত দুখ নহয়, আমি শাসন কৰিছিলো। ওচৰৰ মানুহেহে পঠিয়ালে পলোৱাই, এইবোৰ কিবা বেজালিয়ে কৰিলে নে, মগজত কিবা বেয়া কথাই সোমোৱাই দিলে নে, আমাৰ গাত দুখ নাই। হ'লে এইবোৰ ছোৱালী মাক বাপেকে সেই জলৈ তলৈ পঠিয়াই দিয়ে, ল'ৰাৰ লগত ফুৰিবলৈ কৰিবলৈ, কোনদিনা খাওকেটকে গুচি যাব গমেই নাপাব দেই। পাই ককাইদেউ, তই গৈ পেলাই আকৌ সেই প্ৰমিলাক এইবোৰ কথা ক'ব নালাগে, ভাবিব নহয় বুলিব, এইবোৰ ক'ৰবাত আলোচনা হৈছে চাগে, নহ'লে ই কেনেকৈ গম পাব, শুকান গাড়ী কেনেকৈ গম পাব, তেনেকৈ নাভাবিব নি? আকৌ মোৰ ঘৰলৈ আহিছ বুলি গম পালে ভাবিব সেই মনুৱে এইবোৰ কথা লগাই আহিব পাৰে। মই আকৌ আগতে গম পাইছোঁ নাই জয়ন্তী বাই, 2খনমান চিনেমা হলত চাইছিলোঁ আকৌ আমাৰ সেই গোলাঘাটৰ। এই আগতে আমাৰ গাঁৱৰ মানুহবোৰ সেই গাড়ী ভাড়া কৰি যায় নহয়, বাছ ভাড়া কৰি পেলাই, এইবোৰ কি ককা দেউতা নাতি আৰু হাতী নে কি তেনেকুৱা এখন চাইছিলোঁ। তাৰপিছত এই যৌৱনে আমনি কৰে নে কি, সেইখনো চাইছিলোঁ আকৌ পাই, বৰ মজা লাগে, একেবাৰে ডাঙৰ স্ক্ৰীণত দেখুৱাই নহয়। যাওঁ নি এখনো চাই আহোঁগৈ, মই শুনি আছোঁ বাৰু ডক্টৰ বেজবৰুৱাটো বুলি এখন ৰিলিজ হৈছে, যাওঁ যদি ওলাম, গাড়ী এখন ভাড়া কৰি গুচি যাওঁ, চাই আহোঁগৈ। বহুত দিন চিনেমা চোৱাও নাই, কিমাননো আৰু ঘৰৰ ভিতৰত থাকিবি, অকণমান ওলাই যাব লাগে। মানুহ দেই, হলতনো বাৰু চিনেমা চাবলৈ যাব লাগে নে? নেপায় নেপায়, আমি চিনেমা এইবোৰ বাহিৰত নোচোৱাকে আমাৰ দিনকাল গ'ল, বুঢ়া হলো সি আৰু। যাওঁগে দেই, সোপাৰ লগত চবৰ লগত কোনে কথা পাতি থাকে। ৰখাতলৈ গ'ল আৰু গোটেই সোপা ৰখাতলৈ গ'ল। শুকান গ'লগে হ'ব পাই। নকবি আৰু, ইয়াৰ বৰ চেও বৰ কিবা কিবি বকি থাকে। দুনিয়াখন যে সলনি হ'লি গমেই নাপায়। বাদ দে এইবোৰ কথা, ওলাবি কাইলৈ চিনেমা চাবলৈ যাম। গাড়ী এখন ভাড়া কৰিম আৰু গোটেই মখা উঠি গৈ পেলাই ডক্টৰ বেজবৰুৱাটো চাই আহিমগৈ। বন্ধুসকল ভালে আছেনে? আমাৰ ভালেই। এই আৰু জয়ন্তীবাইহে সি মনত পেলাই দিলে, সেই চিনেমা এখন ৰিলিজ হৈছে নহয়, অসমীয়া চিনেমা ডক্টৰ বেজবৰুৱাটো। মই সেই ডক্টৰ বেজবৰুৱা প্ৰথমখনো চাইছিলোঁ বাৰু, তেতিয়া গাভৰু আছিলোঁ আকৌ দেই, বৰ ভাল লাগিছিলে গানকেইটা। অ' মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, জিলিকা জিলিকা তৰা আকাশৰে, এনেকুৱা কিবা কিবি গান আছিলে দেই, মই পাহৰিছোঁ আৰু, সুৰ চুৰবোৰ ইমান নাহে আৰু, গান চান এনেকৈ অভ্যাস নোহোৱা হ'ল যে, আগতে এই গাইছিলোঁ বাৰু, গুণগুণাই থাকিছিলোঁ মাজে মাজে। তাৰপিছত সেই ভাবিছোঁ আৰু চাবলৈ যাম বুলি, বৰ ভাল চিনেমা বোলে, একদম পৰিয়ালৰ লগত বহি চাব পৰা। আপোনালোকে চালেনে নাই? চাইছে যদি ওলাব কাইলৈ আমাৰ লগতে। আমি সেই গোলাঘাটলৈকে যাম আৰু গোলাঘাটতে চামগৈ, এই ওচৰৰে মেজিক এখন ভাড়া কৰি ল'ম আৰু আটাইকেইজনী যাম, একদম কাইলৈ ভাবিছোঁ আৰু ফূৰ্তি কৰিম বুলি। পিছে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে জনাব, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, যদি আৰু অলপ ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।